हादरसायाव जिनाहारि खालामनाय जाथाय बांबोनाया दिनैनि समाव सांग्रां नोगोरारि आरो सरासनस्रा सुबुंफोरनि गोसोआव गिदिर सोंलु बेरखांनाय नुनो मोन्दों। मख'नो गोनां बाथ्रादि थांनाय साननैसोनिफ्राय हादरसानि गुबुन गुबुन जायगायाव जिनाहारि जाथाय जानायनि खौरां मोननाय जादों। बेबादिनो नगावनि दिङाव टिउसननिफ्राय न'आव फैफिननाय समाव उन्दै हिन्जावसाखौ जिनाहारि खालामनानै लामायाव गारनानै थांनाय जाथाया बयखौबो सोमोनांनाय थासारि लाबोदों। बेनि गुबै दायनिगिरि ताफाजुल इस्लामआ पुलिसनि आखाइनिफ्राय खारखोमानो नाजानानै थांनाय हराव दैयाव गबनानै थैनाय जाथाय जालाङो। बेनि अनगायैबो हादरसानि गुबुन गुबुन जायगायाव फिन जिनाहारि खालामनाय जाथाय खौरां मोननाय जादों। जिनाहारि खालामनाय जाथायखौ लानानै गरेस्वरनि बाङालिपारायाव आमसुआ धर्नानि हाबाफारि लायो। धर्ना हाबाफारिनि गेजेरजों जिनाहारि खालामग्रा दायनिगिरिखौ फासि होनांगौ, आइजोफोरनि सायाव उदखार खालामनायखौ बन्द खालामनांगौ, जोंनो थार बिजिरनाय नांगौ, आमसु जिन्दाबाद बायदि स्लगानजों अख्रां गोमसारहोयो। স্কুলৰ ছাত্ৰী এগৰাকীক তিনিটা পাখণ্ডই যি ধৰ্ষণ কাণ্ড সংঘটিত কৰিলে, সেই ধৰ্ষণ কাণ্ডৰ প্ৰতিবাদত আমি আজি ইয়াতে তামোলপুৰ জিলা আমচুৱে প্ৰতিবাদী সমদল কাৰ্যসূচী আমি ৰূপায়ণ কৰিছিলোঁ। আৰু এই আজি কাৰ্যসূচীৰ জৰিয়তে যি নাৰকীয় ঘটনা নগাঁৱৰ ঢিঙত সংঘটিত হৈ গ'ল, সেই ঘটনাক আমি কঠোৰ ভাগেৰে তামোলপুৰ জিলা আমচুৱে আমি গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ। এনেকুৱা ঘটনা আমাৰ মাজত আৰু দ্বিতীয়বাৰ নহওক, আমি তাৰ কাৰণে আমি কামনা কৰিছোঁ। আমি এইটো কথাও ক'ব খুজিছোঁ যে ধৰ্ষণ আজি কেৱল নগাঁৱতে হোৱা নাই, বিভিন্ন জেগাত বিভিন্ন সময়ত ধৰ্ষণ কাণ্ড সংঘটিত হৈ আছে। কিন্তু যিমানে সাধাৰণ ৰাইজে বা আমি মানে ছাত্ৰ সংগঠনবোৰে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, কিন্তু তাৰ পাছতো ধৰ্ষণ কাণ্ড বা এইবিলাক যিবিলাক মাৰাত্মক যিবিলাক অপৰাধজনিত ঘটনা, অপৰাধজনিত কাম, সেইবোৰ যেনেদৰে বন্ধ হ'ব লাগিছিল সেইবোৰ বন্ধ হোৱা নাই। কিন্তু তাৰ কাৰণ কি? আমি সেই প্ৰশ্নটো চৰকাৰলৈ মানে কৰিব বিচাৰিছোঁ। ইমান ধৰ্ষণ হৈ আছে, ইমান অপৰাধজনিত কাৰণ মানে ঘটনাবোৰ হৈ আছে, হোৱাৰ পিছতো সেইবোৰৰ উপযুক্ত যিখিনি তাৰমানে পানিছমেণ্ট, সেই পানিছমেণ্ট দিয়াৰ ক্ষেত্ৰত অসমৰ গৃহ বিভাগ বিশেষকৈ ব্যৰ্থ হৈছে। যাৰ কাৰণে দ্বিতীয়টো ধৰ্ষণ মানে সংঘটিত কৰিবলৈ ধৰ্ষণকাৰীসকলে বা হয়তো যিসকল পাখণ্ড থাকে তেওঁলোকে প্ৰেৰণা পাইছে। আমি আহ্বান জনাইছোঁ সেই ধৰ্ষণকাৰীসকলক, তেওঁ যি জাতৰে নহওক কিয়, যি ধৰ্মৰে নহওক কিয়, যি ভাষাৰে নহওক কিয়, তেওঁ যি দলৰে নহওক কিয়, তেওঁক ব্যক্তিগত তেওঁৰ পৰিচয় নিবিচাৰি, তেওঁৰ ধৰ্ম, তেওঁৰ জাত, তেওঁৰ দল মানে নিবিচাৰি তেওঁক এজন ধৰ্ষণকাৰী হিচাপে তেওঁক প্ৰতিপন্ন কৰিব লাগে আৰু তেওঁৰ ওপৰত কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে। আমি দেখিবলৈ পাইছোঁ ঘটনাবোৰ যেতিয়া হোৱাৰ পিছত কিছুদিন সেইবিলাক লৈ ফালে মানে সংবাদ জগতত মানে আলোড়ন এটা সৃষ্টি হৈ থাকে, মানে ৰাজনৈতিক নেতাসকলে তোলপাৰ লগাই থাকে, বিভিন্নজনে বিভিন্ন ধৰণৰ কথা বতৰাবোৰ কৈ থাকে। সময়ৰ সোঁতত সেইবোৰ মানে শেষ হৈ যায়, তাৰপিছত সেই ধৰ্ষণ কাণ্ডবিলাকৰ কোনো ধৰণৰ এনেকুৱা বিচাৰ আচাৰ নহয়, মানুহ পাহৰি যায়। সেইকাৰণে আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাইছোঁ, নগাঁৱত যি ঘটনা হ'ল, ইতিমধ্যে এজন মানুহ তাক মানে পানীত পৰি মৰা বুলি কৈছে, আমি ভাল পাইছোঁ। মৰিছে, এটা পাখণ্ড পৃথিৱীৰ পৰা বিদায় হৈ গৈছে, এজন পাখণ্ড মৰি গৈছে, আমি ভাল পাইছোঁ। আৰু দুজন পাখণ্ডক এতিয়ালৈকে চৰকাৰে বা পুলিচে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? আমাৰ প্ৰশ্ন হ'ল সেইটো। আজি 24 ঘণ্টা পাৰ হৈ গ'ল, 48 ঘণ্টা পাৰ হৈ গ'ল, 2টা দিন পাৰ হৈ গ'ল, 3 দিনত আজি ভৰি দিলে, 3 দিনত আজি কিয় সেই মানে ধৰ্ষণকাৰীসকলক মানে গ্ৰেপ্তাৰ কৰিব পৰা নাই? আমি আহ্বান জনাইছোঁ তেওঁলোকক অনতিপলমে গ্ৰেপ্তাৰ কৰক। গ্ৰেপ্তাৰ কৰি পেলাই তেওঁলোকক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেওঁলোকৰ বিচাৰ ব্যৱস্থা ক্ষীপ্ৰতৰ কৰি 2 মাহ বা 3 মাহৰ ভিতৰত তেওঁলোকৰ বিচাৰ ব্যৱস্থা কৰি পেলাই তেওঁলোকক উপযুক্ত শাস্তি দিয়া হওক। দৃষ্টান্তমূলক যি শাস্তি বুলি কোৱা হয়, সেই দৃষ্টান্তমূলক শাস্তি তেওঁলোকক দিয়া হওক, যাতে তেওঁলোকক চাই পেলাই দ্বিতীয়বাৰ কোনো এজন মানুহে অপৰাধ কৰিবলৈ, ধৰ্ষণ কৰিবলৈ যাতে তেওঁলোকে সাহস নাপায়। গতিকে আপোনালোকৰ জৰিয়তে আমি সেইখিনি আহ্বান কৰিছোঁ। আৰু এই ক্ষেত্ৰত যদি চৰকাৰে যদি কোনো ৰাজনীতিকৰণ কৰিব বিচাৰে, আমি বিভিন্ন সময়ত দেখা পাওঁ ধৰ্ষণকাৰীসকলক মানে তেওঁলোকৰ জাত পাত লৈ ফালে কিছু এটা অংশ মানে মৌন হৈ থাকে, কিছু এটা অংশ মানে বেছি উৎসাৰ হৈ থাকে। আমি সেইসকলক আহ্বান কৰিছোঁ যে মাতৃ আৰু নিজৰ ভনী বা হয়তো নিজৰ মাতৃ সমাজক যদি সুৰক্ষা কৰাৰ ক্ষেত্ৰতো যদি আপোনালোকে ৰাজনীতি কৰিব বিচাৰে, তাতকৈ নিকৃষ্ট কথা আৰু একো নাই। আপোনালোকে সকলোৱে ওলাই আহক, ধৰ্ষণকাৰীসকলৰ জাত পাত বিচাৰ নকৰি তেওঁলোকৰ এগেইনষ্টত সৰ্বসন্মতিভাৱে মানে আন্দোলন ঘোষণা কৰিব লাগে, কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ধন্যবাদ। এতিয়াও পলাতক অৱস্থাত আছে, কি ক'ব? সেই ক্ষেত্ৰত আমি কৈছোঁ যে চৰকাৰখনৰ, আমাৰ ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাটো এটা শক্তিশালী প্ৰশাসনিক ব্যৱস্থা। তাৰ ভিতৰতে অসমৰ পুলিচ প্ৰশাসনিক যিটো ব্যৱস্থা, সেইটো এটা শক্তিশালী ব্যৱস্থা। কিন্তু তাৰ পিছতো ধৰ্ষণকাৰীসকলে দুজন আজি 24 ঘণ্টা পাৰ হোৱাৰ পিছতো, 48 ঘণ্টা পাৰ হোৱাৰ পিছতো তেওঁ কেনেকৈ মুক্ত আকাশৰ তলত লুকাই আছে, মানে ঘূৰি ফুৰিছে।
তেওঁলোকক অনতিপলমে ধৰিব লাগে। তেওঁলোকক অনতিপলমে ধৰি পেলাই তেওঁলোকক একেবাৰে কঠোৰতম শাস্তি দিয়াৰ কাৰণে চৰকাৰে বা পুলিচ প্ৰশাসনে যিখিনি ব্যৱস্থা সম্পূৰ্ণ মানে কৰিব লাগে। আমি বহু ক্ষেত্ৰত দেখিবলৈ পাওঁ, যদিও ধৰিছে, ধৰাৰ পিছত চৰকাৰে মানে পুলিচে যিখিনি চাৰ্জশ্বিট দিব লাগে সেইখিনি নিদিয়ে। সেয়া পুলিচৰ মই মতালি নে কিবা ৰাজনৈতিক কিবা অংক জড়িত হৈ আছে? তেওঁলোকক কিয় চাৰ্জশ্বিট দিয়া নহয়? চাৰ্জশ্বিট দি পেলাই তেওঁলোকক বিচাৰ ব্যৱস্থা কিয় ক্ষীপ্ৰতৰ কৰি লোৱা নহয়? গতিকে সকলোকে আমি আহ্বান জনাইছোঁ, এইবিলাক ৰাজনীতি কৰা বাদ দিয়ক। ৰাজনীতি যদি কৰিব লগা আছে, মানুহৰ ডেভেলপমেণ্টৰ কাৰণে কৰক, মানুহৰ শান্তিৰ কাৰণে কৰক, ৰাষ্ট্ৰ আৰু জাতিৰ উন্নতিৰ কাৰণে কৰক। এই ধৰ্ষণকাৰীসকলক লৈ পেলাই কোনেও যাতে ৰাজনীতি কৰিবলৈ চেষ্টা নকৰে, তাৰ কাৰণে আমি সকলো পক্ষক আমি সকীয়াই দিছোঁ। ইয়াত হিন্দু আৰু মুছলিমৰ কথা নাই, ইয়াতে বড়ো, অসমীয়া, মুছলিম, নেপালী, মানে বঙালী, মিয়া এইবিলাক গৰিয়াৰ কোনো কথা নাই। ধৰ্ষণকাৰীয়ে হয়, আমাৰ এটাই পৰিচয়।